Hello guys, welcome back to my channel. Kobita Assam Bolokলৈ স্বাগতম জনাইছো। My new channel ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব। আপোনালোকে অলপ সহায় সহযোগিতাৰে আগুৱাই নিব বুলি আশা কৰিলো। আহকচোন এতিয়া ভিডিঅ'টো মাজলৈ যাওঁ। আজি এটা স্পেশাল ৰেচিপি লৈ আহিছো, যিটো নেকি ভাদ মাহত খাব লাগে বুলি এটা পৰম্পৰাগত আছে। দেখো গাইস, আমি এটা লোকেল মুৰ্গী কিনে আহি গলো। আহি এয়া মুৰ্গী দোকান পাই গ'লো। অলৰেডি মাংস কিনা হৈ গ'ল। এতিয়া আমি ঘৰলৈ আহি আছো। এয়া ওলকচু, এয়া লোকেল মুৰ্গী আৰু অলপমান পিঁয়াজ, নৰসিংহৰ পাত, অলপ কেঁচা জলকীয়া, নহৰু, আদা আৰু হৈছে এয়া শুকান জলকীয়া, লং, ইলাচি আৰু দুখিলামান তেজপাত। বইল কৰি থৈছিলোঁ, অলপ কলাখাৰ দি আৰু নিমখ দি বইল কৰি লৈছোঁ, গতিকে এনেকুৱা কালাৰ হৈছে। কলাখাৰ আৰু নিমখ দি বইল কৰি ল'লে সোৱাদো ভাল হয় আৰু খুজতিও নহয়। এতিয়া ইয়াত দি অলপ সময় মই লৰাই থাকিম। চব কালাৰ একেই হৈ গৈছে। অলপমান ভাগি দিছোঁ। ইয়াত মই এতিয়া অলপ গৰম পানী দি দিওঁ। আপোনালোকৰ নিজৰ পৰিমাণ অনুসৰি দিব আৰু পানী। এতিয়া অলপ সময় ঢাকি ৰাখোঁ। এয়া আজি মাংস ৰেচিপি বনাই হৈছে আৰু শেষত মই দিছোঁ অলপমান এয়া জালুক দিছোঁ, জালুকৰ গুড়া দি ধুনীয়াকৈ অলপ লৰাই দিওঁ। দি এইটো আৰু সোৱাদ অনুসৰি ৰখাব হৈছে আৰু জালুক দিলে ভাল হয়, গা বিষ কটা যায়। আৰু ওলকচু খোৱা কথাটো হৈছে যে ওলকচু খালে মানুহৰ গাত বছৰটোৰ কাৰণে খৰ খজুৱতি যিবোৰ হয় এইবোৰ নাইকিয়া হয়। সেইকাৰণে আমি ওলকচু খাব লাগে আৰু ওলকচুত বহুতো ঔষধি গুণ পোৱা যায়। যিহেতু আমাৰ অসমখন হৈছে কৃষি প্ৰধান দেশ, ইয়াত মানে মানুহবোৰ খেতিৰ লগত জড়িত হৈ থাকে। ভাদ মাহৰ লগে লগে ধৰক কৃষি কাম সামৰণি মাৰে, বহুত কাম হৈ যায়, খোৱা বোৱাকে আদি কৰি। শেষত সকলোৱে মিলি এসাঁজ ওলকচু খায় আৰু গা বিষো মৰা যায়। ওলকচু খালে ভাল আৰু ইটোৰ লগতে আছিল অলপমান শুকান মাছৰ চাটনি। আজি ৰেচিপিটোৰ লগতে আছিল অলপমান শুকান মাছৰ চাটনি। ভালকৈ চাটনিখিনি দি দিলোঁ, অলপমান নিমখ দি দিছোঁ। অলপমান তেল দি দিছোঁ। গোটেইখিনি সংমিশ্ৰণ কৰি দিলোঁ। অলপ দি দিছোঁ।
টমেটো চাটনি খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। লোকেল হয়, লোকেল মাছটো ঘৰতে শুকোৱা। পুঠি মাছ আছিলে, মোৰা মাছ আছিলে, আমাৰ বোকা বিলাও মাছটো আমাৰ বোকা বিলাও। টেষ্টি বনাইছে দেই, বঢ়িয়া লাগিছে। কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে।